নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি তোমালোকক ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজি ভিডিঅ'টো তোমালোকৰ যেনেকুৱা আমি অসমীয়াত যুক্তাক্ষৰ কিছুমান আমি অসমীয়া বানান কৰোঁতে কিছুমান যুক্তাক্ষৰ পাওঁ, ঠিক তেনেকুৱাই ইংলিছত আমি যদি যুক্তাক্ষৰ দেখোঁ বা ইংলিছত আমি কেনেধৰণে যুক্তাক্ষৰবোৰ পঢ়িব লাগে সেই বিষয়ে আজি এই ভিডিঅ'টো লৈ আহিলোঁ। এতিয়া চোৱা, প্ৰথমতে আমি যুক্তাক্ষৰটো চাওঁ যে ইয়াত চোৱা এন আৰু টি। এইটাত চোৱা এন আৰু টি যিটো যুক্তাক্ষৰ এইটো তোমালোকে অকণ মনত কৰিবা যে ইয়াত চোৱা এন আৰু টি আছে। এনে আমি কি পাওঁ? এনে দন্ত্যা ন পাওঁ আৰু টিয়ে কি পাওঁ? মূৰ্ধন্য ট পাওঁ। হ'ল এনে হ'ল দন্ত্যা ন আৰু টিয়ে হ'ল মূৰ্ধন্য ট। দুটা তুমি যদি যোগ কৰি দিয়ে কি হ'ব? নটেন ট। এতিয়া আমি দেখিলোঁ যে এন আৰু টি যদি একেলগত থাকে তেতিয়াহ'লে এইটো নটেন ট হ'ব। বুজি পাইছানে? এইটো কি হ'ব? নটেন ট হ'ব। এতিয়া আমি আৰু এটা কথা ইয়াত মনত ৰাখিবা যে এন আৰু টি এই দুটা লেটাৰ একেলগত থাকিব লাগিব আৰু মাজত ভাৱেল থাকিব নোৱাৰিব। যদি মাজত ভাৱেল থাকে তেতিয়াহ'লে কিন্তু আকৌ যুক্তাক্ষৰ হৈ নৰয়। এইটো মনত ৰাখিবা। দুটা কনচনেণ্ট একেলগত থাকিলে এইটো যুক্তাক্ষৰ হিচাপে পঢ়িব লাগিব। ইয়াত চোৱা যেনেকুৱা মই এটা অৰ্ডৰ সহায়ত আমি চোৱাচোন যে ইয়াত চোৱা DIFFERENT। ইয়াত চোৱা DIF দিয়ে কি হ'ব? মূৰ্ধন্য ড। আই হস্যইকাৰ, FF ফ হ'ব। ইয়াত এটা কথা মনত ৰাখিবা যে ইংলিছত যদি ডবল লেটাৰ থাকে কিন্তু অসমীয়াত এটাই ধৰিবা। ইয়াত FF আছে বুলি তুমি দুটা ফ নিদিবা, এটাই লিখিবা। ইয়াত চোৱা আৰৰ আগত যদি ই থাকে তেতিয়াহ'লে সেই ইটো আকাৰৰ দৰে চাউন আহিব। আৰৰ আগত ই থাকিলে ই কি হ'ব? আকাৰৰ দৰে চাউন আহিব। কি হৈ গ'ল? আকাৰ ফা। আকৌ আৰে কি হ'ব? ৰ হ'ব। আকৌ চোৱা ই আছে, ই একাৰ হ'ব। ইয়াত চোৱা ঘেৰ দি দিছোঁ, চোৱা এন আৰু টি একেলগত আছে। চাইছা? এন আৰু টি একেলগত আছে, মাজত কিন্তু ভাৱেল নাই। তেতিয়াহ'লে এইটো কি হ'ব? এন আৰু টি একেলগত থাকিলে নটেন ট। তেতিয়া আমি ইয়াত কি লিখিম? নটেন ট। এইটো কি হ'ল এতিয়া? ডিফাৰেণ্ট। কি হৈছে এতিয়া? ডিফাৰেণ্ট। বুজি পাইছা? আৰু এটা চোৱাচোন যেনেকুৱা CONTENT। চিয়ে কি হ'ব? ক হ'ব। অ মাজত আছে, একো নহ'ব। ইয়াত চোৱা এন আৰু টি নটেন ট হৈ আছে কিন্তু ইয়াত। বুজি পাইছা? কিন্তু তথাপিও আমি ইয়াত যদি বেলেগকৈও লিখিব পাৰিম। বুজি পাইছা? তেনেকৈ চোৱা বা তুমি একেলগত লিখিলেও হ'ব নটেন ট হ'ল। তেতিয়া তুমি ইয়াত চোৱা আকৌ ই আছে, ই কি হ'ব? একাৰ দি দিয়া। ক নটেন ট তাত একাৰ কণ্টে। আকৌ চোৱা এন টি একেলগত আছে। চাইছা? ইয়াত দুটা আছে এন টি একেলগত। তেতিয়াহ'লে এই এন টিয়ে কি হ'ব? ইয়াতো নটেন ট হ'ব। তেতিয়া কি হ'ব? কণ্টেণ্ট। বুজি পাইছা? কণ্টেণ্ট। এতিয়া আমি কি পালোঁ যে এন আৰু টি যদি একেলগত থাকে তেতিয়াহ'লে আমি ইয়াক নটেন টৰ দৰে পঢ়িম। বুজি পাইছা? এতিয়া বেলেগ চোৱাচোন। ইয়াত চোৱা এছ আৰু টি যদি একেলগত থাকে তেতিয়াহ'লে সেই এছটোক আমি দন্ত্যা হ যুক্তাক্ষৰ হিচাপে পঢ়িব গ'লে এছটোক আমি দন্ত্যা হৰ দৰে উচ্চাৰণ কৰিম। যেনেকুৱা তুমি চোৱা এছটো যদি দন্ত্যা হ হয়, যদি ছিংগুল এছ থাকে তেতিয়াহ'লে কিন্তু দন্ত্যা হ নহ'ব। এইটো মনত ৰাখিবা। যদি এছ যদি এছ কনচনেণ্টটো আৰু এটা কনচনেণ্টৰ লগত থাকে তেতিয়াহ'লে সেই এছটো দন্ত্যা হৰ নিচিনা যোগ হ'ব। যেনেকৈ ইয়াত এছ আৰু টি আছে, এছে দন্ত্যা হ লিখিলোঁ আৰু টিটো মূৰ্ধন্য টই লিখিলোঁ। তেতিয়া চোৱা এছ টিয়ে কি হ'ব? দন্ত্যা হ যোগ ট কি হ'ব? সতেষ্ট। কি হ'ব? সতেষ্ট। বুজি পাইছা? তাৰমানে আমি এতিয়া গম পালোঁ যে এছ টিয়ে কি হয়? সতেষ্ট হয়। বুজি পাইছা? এতিয়া চোৱা এই এছ টি দি আমি পেলাই কি লিখিব পাৰিম? যেনেকৈ চোৱা STAND। ইয়াত চোৱা এছ টিয়ে কি হ'ব? এছ টিয়ে তোমাৰ ইয়াত সতেষ্ট লিখা। এছ টিয়ে সতেষ্ট, এটো একাৰ দি দিয়া। ইয়াত চোৱা এন ডি, আকৌ এটা ইয়াত দুটা কনচনেণ্ট একেলগত আছে। চোৱা এই এন ডি এইটো তুমি চাই লোৱা যে ইয়াত চোৱা যে এন আৰু ডি আছে। হ'ল এন আৰু ডি। এনে কি হ'ব? দন্ত্যা ন হ'ব যোগ ডিয়ে কি হ'ব? মূৰ্ধন্য ড হ'ব। তাৰমানে এইটো আমি দেখিলোঁ যে এন ডিয়ে কি হ'ব? নটেন ড। আমি নটেন ড লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ, একো নাই। তেতিয়াহ'লে ইয়াত চোৱা STA
এছ টি এ হটেষ্ট্ৰ দিলোঁ, এ একাৰ দিলোঁ, এন ডি এ নটেণ্ট দিলোঁ। ষ্টেণ্ড কি হ'ল এইটো ষ্টেণ্ড বুজি পাইছা এছ টি এতিয়া এছ টি এ এন ডি কি হৈছে ষ্টেণ্ড হ'ল মই এটাই ৱৰ্ড লিখিলোঁ তোমালোকে আৰু এনেকুৱা এছ টি একেলগত থকা ৱৰ্ডবিলাক তোমালোকে নিজে এনেকুৱা লিখিব পাৰিবা চাগে আৰু নেক্সটত চোৱাচোন আৰু এটা ইয়াত চোৱা মই আৰু এটা দেখুৱাই দি আছোঁ যোন এছ আৰু পি যদি এছ আৰু পি একেলগত এনেকুৱা থাকে তেতিয়াহ'লে মই আগতো কৈছোঁ এছটো দন্ত্যাসৰ নিচিনা ধৰিবা আৰু পিটো প হিচাপে ধৰিবা মানে পি এ প হয় তেতিয়া দুটা একেলগত কৰিলে কি হ'ব হযোগ প হপাইছ প তাৰমানে এছ পি এ আমাৰ আমি কি পাম হপাইছ প পাম এতিয়া আমি এটা অৰ্ডাৰ সহায়ত চাওঁ আহাচোন ইয়াত চোৱা যে এছ পি ই এ কে এছ পি ইয়াত কি হ'ব হপাইছ প হ'ব ই আৰু এ মিলাই পেলাই হুচিকা দি দিয়া কে কি হ'ব ক হ'ব কি হ'ল এতিয়া এইটো স্পীক স্পীক কি হ'ল এইটো স্পীক বুজি পাইছা তেতিয়াহ'লে এছ পি এ হপাইছ প হৈছে ই এ হুচিকাৰ দি দিলোঁ কে ক দি দিলোঁ হ'ল স্পীক বুজি পাইছা এতিয়া নেক্সট আৰু চোৱাচোন ইয়াত চোৱা এতিয়া আমি যদি এইটো হ'ল কি চোৱা এইটো চিনি পাইছানে এইটো কি ইয়াত চোৱা নটেণ্ট্ৰ হ'ল এতিয়া এই নটেণ্ট্ৰটো আমি যদি ইংলিছত লিখিব যাওঁ আমি কেনেকৈ লিখিম ইয়াত চোৱা প্ৰথমত এন দন্ত্যা ন আছে তাৰ মানে এন মধ্যনা ট আছে তাৰ মানে টি আকৌ তলত এইটো কি আছে এইটো ৰ তেতিয়াহ'লে এইটো কি হ'ব আৰ তাৰ মানে এই তিনিটা কনচনেণ্ট তুমি যদি একেলগত লিখা তেতিয়াহ'লে কি হ'ব এইটো নটেণ্ট্ৰ তাৰ মানে ন যোগ ট যোগ ৰ যেনেকুৱা তোমালোকে এনেকৈ লিখিবা যে দন্ত্যা ন যোগ মধ্যনা ট যোগ ৰ তেতিয়াহ'লে এই তিনিটা মিলি পেলাই কি হ'ব নটেণ্ট্ৰ তেতিয়া আমি এই তিনিটাক আমি এনেকৈ লিখিব পাৰোঁ যে এন প্লাছ টি প্লাছ আৰ তাৰ মানে কি হ'ব এইটো মিলি পেলাই এইটো হ'ব বুজি পাইছা এন টি আৰে নটেণ্ট্ৰ তেতিয়া আমি এতিয়া অৰ্ডাৰ সহায়ত চাওঁ আহাচোন যেনেকুৱা চোৱা ইয়াত চি অ' এন টি আৰ অ' এল ইয়াত চোৱা চি অ' চি এ কি হ'ব ক হ'ব অ ইয়াত একো নহ'ব তাৰপিছত এন টি আৰ নটেণ্ট্ৰ হ'ব হ'ল অ একো নহ'ব এল শেষত এল আছে তেতিয়া ল দি দিয়া কণ্ট্ৰল কি হৈছে এইটো কণ্ট্ৰল বুজি পাইছা ইয়াত চোৱা চি অ' এন টি আৰ অ' এল কণ্ট্ৰল বুজি পাইছানে ইয়াত চোৱা আৰু এটা যেনেকুৱা চোৱা এইটো যেনেকুৱা গৰাগ্ৰটো ইয়াত কি চোৱা গ আৰু যোগ ৰ আছে তেতিয়াহ'লে তুমি এনেকৈ লিখিব পাৰিবা যিয়ে গ হয় তাৰপিছত আৰ হ'ল দুটা মিলি পেলাই জি আৰ একেলগত লিখি দিয়া জি আৰু আৰ বুজি পাইছা জি আৰে কি হ'ব গৰাগ্ৰ হৈ যাব তেনেকুৱা গৰাগ্ৰ দি তুমি পেলাই এটা এই ৱৰ্ড বনাব পাৰা যেনেকুৱা তুমি গ্ৰুপ বনাব পাৰিবা গ্ৰাউণ্ড বনাব পাৰিবা বুজি পাইছা এতিয়া নেক্সটত চোৱাচোন আৰু এটা যেনেকুৱা গ্ৰুপ মই এটা ৱৰ্ড দি দিছোঁ চোৱাচোন যে জি আৰ অ' ইউ পি গ্ৰুপ ইয়াত চোৱা জি আৰ একেলগত আছে দুটা মিলি পেলাই কি হৈছে গৰাগ্ৰ হৈছে অ তাৰপিছত ইউ পি গ্ৰুপ হ'ল গতিকে এনেকুৱা তোমালোকৰ যদি এই যুক্তাক্ষৰ বিষয়ক বা তোমাৰ প্ৰনাউন্সিয়েশ্যনৰ বিষয়ে তোমালোকৰ যেনেকুৱা ইংলিছৰ বিষয়ে তোমালোকে যদি কোনো ধৰণৰ বুজি নোপোৱা থাকে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি পেলাই জনাবা তেনেধৰণে ভিডিঅ' লৈ আহিম গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ